ইয়াতে নামিলোঁ বাই বাই থেংক ইউ হেল্ল' এভৰিৱান লেটছ ষ্টাৰ্ট দি ব্লগ চ' আজি আপোনালোকৰ ভিডিঅ'টোত মই আনকালে সদায় আপোনালোকক খোৱা বনোৱাৰ পৰাই আৰম্ভ কৰি দেখুওৱা হৈছিলে এইকেইদিন আজি যিহেতু আপোনালোকক মই ডেইলি ব্লগ দিয়াৰ আজি থাৰ্ড ডে হয় কিন্তু আজি মই আপোনালোকক বেলেগ এটা কামতে ধৰিছোঁ মানে কি হ'ল মই আপোনালোকক অতি সোনকালে ৰিভিল কৰিম মই কি কৰিনো আছোঁ এইবোৰ চ' তেনেকুৱাতে আপোনালোকৰ কাৰ্টেইনখনৰ মানে আপোনাৰ এটা পাৰ্ট মানে বেছি সৰু হ'ল আৰু এটা পাৰ্ট বেছি ডাঙৰ হ'ল তেনেকৈ কিবা এটা হৈ আছে আৰু অলপ চ' সেইটো বস্তু ঠিক কৰিবৰ কাৰণে মানে সদায় মই ভাবোঁ যে মই টেইলাৰ আছিলোঁ আজি নিম কালি নিম আৰু মই সদায় মানে ক'ৰটোৰ পৰা আহি পেলাই দেখি পেলাই সেই কাপোৰটো দেখি পেলাই মনত পৰে যে নিয়াই নাই হোৱা ঠিক নাই হোৱা চ' আজি মই ভাবিলোঁ যে আজি যিহেতু আপোনালোকক এনেইতো ক'ৰ্ট বন্ধ আছে কিন্তু DRT খোলা আছে যেনিবা চ' DRTলৈ অকণ পিছত যাব লাগিব কিন্তু তাৰপিছত ৰাতিপুৱা মই ভাবিছোঁ যে ইমান টাইমনো কি কৰোঁ এইটো মই নিজে ট্ৰাই কৰি চাওঁ বুলিকে চ' আপোনালোকৰ সেইটোৱে মাৰ্কাৰ দি পেলাই সেইটো চিনটো দি পেলাই তাৰপিছত ভাইটিয়ে এইটো মৰি ধৰি দিলে আৰু আমি দুয়োটাই মিলি পেলাই এখন মই কাটিলোঁ তাৰপিছত মই আপোনাক চিলাবলৈ অকণমান এনেই জানো আৰু একো এইবোৰ ভাল হোৱা নাই আৰু দেই যেনে মানে কাম চলি যোৱাকৈ চিলাই হৈছে আৰু চ' সেইটো বস্তু মই আপোনালোকৰ লাগি গ'লোঁ আৰু কৰিবলৈ যে বোলো নিজে কৰি লওঁ বিকজ নহ'লে আজি আকৌ থাকি যাব আকৌ নিম আকৌ আনিবগৈ লাগিব চ' নিজে যিখন ট্ৰাই কৰোঁ আৰু হৈ গ'ল চ' সেইটো জল্দি কৰি পেলাই আপোনালোকৰ এতিয়া বোলো মই ৰেডি হ'লোঁ বিকজ আকৌ ক'ত যাবই লাগিব এতিয়া 10টা বাজিব হ'ল তাত 11:30 পৰা ষ্টাৰ্ট হয় চ' এয়া গা পা ধুই ধূপ চাকি জ্বলাই মেলি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ডেইলি ব্লগ চ' এতিয়া আপোনালোকৰ ক'ৰ্টলৈ যাবলৈ একচুৱেলি আজি চাওকচোন বন্ধ দিনা মই গৈ আছোঁ ভাবিছে আজি বন্ধ হৈ যায় ক'ত যায় আজি মই যাওঁ আপোনালোকৰ ট্ৰাইব্যুনেললৈ ডেথ ৰিকভাৰী ট্ৰাইব্যুনেল DRT বুলি যোন কয় আপোনালোকৰ মই আগতে চাগে ভিডিঅ' বনাইছোঁ আপোনালোকে যে দেখিছে ইষ্টাৰ মিস্ত্ৰী এইটো চাৰ্টটো ইষ্ট্ৰি মৰা নাই আই এম চ' চৰি বাৰু সেইটো আপোনালোকৰ এতিয়া মই বাছত শুনি যাব লাগিবই এণ্ড তাৰপিছত আপোনালোকৰ ৰাতিপুৱা উঠি পেলাই তাৰপিছত আপোনাৰ চব কৰি মেলি এয়া কৃষ্ণ চাকি তাকি জ্বলাই মেলি তাৰপিছত আপোনাৰ কি হ'ল আজি মই কিবাকৈ কৰিলোঁ দেখিলে নহয় মই আজি একচুৱেলি আমাৰ কাৰ্টেইনখন ইটো চাইডে আপোনালোকৰ ভাগৰ মানে অকণমান জেগা গেপ লাগিছিলে তাৰপিছত এইফালে ফিল কৰিবৰ কাৰণে এইখন ডাঙৰ কাৰ্টেইন হৈছিলে চ' এইখন মাজত কাটিলোঁ এণ্ড মই মানে সদায় পাহৰি থকা হৈছে যে আজি যাম দৰ্জি ওচৰলৈ কাইলৈ যাম তেনেকৈ থাকোঁতে মানে পাহৰি থকা হৈছে চ' আজি ৰাতিপুৱা আপোনালোকৰ যিহেতু মোৰ ইমান এনাফ টাইম আছিলে ক'ৰ্ট নাছিলে কাৰণে চ' মই ভাবিলোঁ যে নিজেই ট্ৰাই কৰি চাওঁ আগতে সৰুতে এনেকৈ অলপ কিবাকিবি চিলোৱা মেলি অলপ মনত আছে আৰু বিকজ মই মানে চব বস্তু ট্ৰাই কৰি চাই ভাল পাওঁতো চ' সেইটো কাৰণে নিজে আৰু আপোনালোকৰ ক'তনো ভাল হৈছে মই মানে এনেই আৰু ট্ৰাই কৰিছোঁ মানে আৰু যেনে হওক বুলি কৈছিলে আৰু হৈ গ'ল এণ্ড তাৰপিছত এতিয়া আপোনালোকৰ মই যাওঁ ডেথ ৰিকভাৰী ট্ৰাইব্যুনেললৈ তাৰপিছত আপোনালোকৰ ট্ৰাইব্যুনেললৈ তাৰপিছত আপোনালোকৰ দিনটো আৰু কি হয় কি নহয় আপোনালোকে চাবলৈ পাবই ন চ' ভিডিঅ'টো চাই থাকিব এণ্ড থেংকছ ফৰ ৱাচিং এণ্ড এই দুটা ভিডিঅ' লাষ্ট ডেইলি ব্লগ দুটা চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ আৰু এগেইন এইবোৰ ঠিক ঠাক কৰিম কিবা কিবি কৰি আছোঁ মই ঠিক আছে চ' ব'লক এতিয়া ট্ৰাইব্যুনেললৈ যাওঁ ইষ্ট্ৰি নামাৰো এতিয়া মোৰ সময় নাই অথনিৰ পৰা মই বহুত কিবা আজি আপোনালোকৰ কাৰণে মই আলু পিটিকা ভাতেই খালোঁ এণ্ড তাৰপিছত আপোনালোকৰ দাইল ভাইটি বনালে মই ভাততে আলু দি দিলোঁ হৈ গ'ল চৰ্টেড এতিয়া আপোনালোকৰ যাওঁ এণ্ড তাৰপিছত আৰু দিনটো কিমানখিনি পৰা হয় দেখাম চ' চাই থাকিব চ' ঘৰৰ পৰা ওলাই আহি পেলাই আপোনালোকৰ গলিটোৰ পৰা ওলালোঁ এতিয়া এই ৰিক্সাখন ৰখি আছে দেখিছে আপোনালোকে চ' তাত উঠিম এণ্ড তাৰ পৰা চিধা আৰু নামি পেলাই বাছত যাম চ' এতিয়া আপোনালোকৰ এই ৰিক্সাখনত বহি লওঁ তাৰপিছত বাছত উঠিম চ' এতিয়া এনেকৈ আহি মেলি আপোনালোকৰ আজি মানে দৌৰা হৈছে বাছত দেখা নহ'ল আৰু তাৰপিছত আপোনালোকে এয়া লাচিত নগৰত নামিলোহি এণ্ড আপোনালোকে দেখিছেই নহয় আজিও ৰ'দ ইমান বেছি ওলাইছে চ' এইকেইদিনটো ৰ'দ ওলাই আছে বাৰু কিন্তু ঘপককৈ আকৌ গুৱাহাটীৰ ৱেডাৰটো বৰ বেলেগ দেই পটককৈ বৰষুণ দি দিয়ে চ' এতিয়া আপোনালোকৰ আহি পালোহি এণ্ড মোৰ ভাগৰ ছাৰ আৰু ৰশ্মিও আগতে আহি পালেহিহে অলপ আগত মই ৰশ্মিয়ে কল কৰিছিলে এতিয়া মই আহি পালোহি আৰু এইখন ডেথ ৰিকভাৰী ট্ৰাইব্যুনেল পাই গ'লোহি বাছৰ লগত দেখাইছোঁ আজি কিবা এলাহে লাগিছে প্ৰায় দেৰিকৈ আহিলে মই এলাহ লাগিছে আৰু আহি পালোহি চক চ' এতিয়া ছাৰৰ মানে একচুৱেলি গাটো অলপ বেয়া কিন্তু তেনেকৈ আৰু অভিয়াছলি ক'ৰ্টলৈ মেটাৰ আছে যদি আহিছে তেওঁ তেনেকৈ কষ্ট কৰি পেলাই তো এতিয়া আমি আকৌ গৈ আছোঁ ছাৰে ক'লে ছাৰে কফি খাব মানে একচুৱেলি আমিও খাব গৈছিলোঁ চ' এতিয়া আপোনাক কাষতে লগতে লাগি আছে এখন চ' আহিলোঁ এণ্ড আহি পেলাই ভালেই পাইছোঁ দেই ভাল লাগিলে মানে খাই বৈ ভালেই লাগিলে চ' এতিয়া আপোনাৰ এয়া দেখিছে আপোনালোকৰ মই অকণমান এতিয়া দেখাই দিছোঁ ইণ্টাৰভিউখিনি দেখাই দিছোঁ এণ্ড এয়া এতিয়া ছাৰ আৰু ৰশ্মি মেম তাৰপিছত এতিয়া আপুনি অৰ্ডাৰ দিছিলোঁ কফি আৰু আপোনাৰ এইটো কি আছিলে ফ্ৰাইড ম'ম' আছিলে য়েছ চ' মই একচুৱেলি ঘৰৰ পৰা ভাত খাই গৈছিলোঁ চ' এয়া মোৰ কফি আহি গ'ল এণ্ড তাৰপিছত আপোনালোকৰ ফ্ৰাইড ম'ম' এণ্ড কাষতে আপোনালোকক আকৌ বিস্কুটো আনিছিলোঁগৈ চ' সেয়া ফ্ৰাইড ম'ম' আৰু বিস্কুট এণ্ড কফি চ' তাৰপিছত আপোনালোকৰ সেয়াই কফি এণ্ড ম'ম' সেইখিনি খাই বৈ পেলাই অকণমান দেৰি আমি কথা চথা পাতিলোঁ এতিয়া আমি কফি চফি খালোঁ এতিয়া নাৰ্ছাৰক ঘৰত থ'বলৈ যাব ৰশ্মিয়ে আনিছিলোঁ ছাৰক গৈ পেলাই এতিয়া ছাৰক থ'বলৈ যাব এতিয়া আমি কফি চফি খালোঁ
কফি আৰু ফ্ৰাইড ম'ম' খালোঁ আৰু বিস্কিট। চ' তাৰপিছত এতিয়া আপোনালোকৰ ঘৰলৈ গৈ আছোঁ এণ্ড মানে ফাৰ্ষ্ট ডেটো আপোনালোকৰ ছাৰত চেম্বাৰলৈ যোৱা হ'ব এণ্ড তাৰপাছত আপোনাৰ ঘৰলৈ। তাৰপিছত সেয়া এতিয়া আপোনালোকৰ ৰশ্মিমে ড্ৰাইভ কৰি আছে এণ্ড এতিয়া আমি জাষ্ট এতিয়া ওলাইছোঁ আৰু এণ্ড তাৰপিছত আমি এতিয়া যাম। চ' আপোনালোকে ভিডিঅ'টো প্লিজ লাষ্টলৈকে চাই থাকিব এণ্ড চ' এতিয়া আপোনালোকৰ দেখিছেনে ৰ'দটো এতিয়ালৈকে দি আছে। আজি বৰ বৰষুণ দিয়া নাই দেই, সদায় নহ'লে আপোনাৰ বৰষুণ অলপ না অলপ দিয়ে থাকে। এতিয়া আপোনালোকৰ নাৰ্ছাৰৰ ঘৰত থোৱা হৈ গ'ল বিকজ নাৰ্ছাৰৰ বগৰ দেখিছে আপুনি ছাৰৰ গাও বেয়া কিন্তু মেটাৰ কৰিব গৈছিলে। এতিয়া ৰশ্মিমে আহি পেলাই নাৰ্ছাৰৰ ঘৰত থ'লেহি। এতিয়া ৰশ্মিমে আৰু মই ঘৰলৈ যাম। চ' আজি চাগে সেই আজি আপোনালোকৰ ক'ত গৈ পেলাই তাৰপিছত আপোনালোকৰ দেখিলে কফি চফি খালোঁ মেলিলোঁ। তাৰপিছত এই ৰশ্মিমে আহি আছে। ৰশ্মিমে নাৰ্ছাৰত থ'লে। এতিয়া ৰশ্মিমৰ লগত মই যাম। এয়া কিন্তু মই ৰশ্মিমৰ লগত গৈ পেলাই ভালেই পাওঁ বিকজ মানে এনেকৈ যেতিয়া লেডিয়ে চলাই দিয়ে ভাল লাগে। এতিয়া ৰশ্মিমৰ লগত যাম এণ্ড আপোনালোকৰ ৰশ্মিমৰ লগত হৈ গ'ল। এতিয়া আমি ৰশ্মিমৰ ঘৰলৈ যাম। এতিয়া আমি যাম জানুৱাৰী। বহুত দিনৰ মূৰত মই আগত বহিছোঁ ৰশ্মিমৰ লগত। আগতে নহ'লে ৰশ্মিমৰ লগত মই এনেকৈ যাওঁৱেই। আজি এতিয়া বহুত দিনৰ মূৰত ৰশ্মিমৰ লগত বহা হৈছে। এতিয়া ঘৰলৈ যাম। সেইটো আজকে ইয়াতো লগাম। মই আপোনাৰ পৰা শিকিব লাগিব চলাবলৈ। মই যে দুবাৰ তিনিবাৰ শিকি আকৌ নোৱাৰোঁ বিকজ এইটো প্ৰেক্টিচ লাগে ন, চলাই থাকিব লাগিব। এনেকৈ দুদিনমান চলালোঁ এৰি দিলোঁ এনেকৈ কেনেকৈ হ'ব। মই যোৰহাটত এবাৰ শিকিছিলোঁ, তাৰপিছত ভাইটিও অলপ শিকাইছিলে। নাই উপায় নাই, চলাই থাকিব লাগিব তেতিয়াহে। মই ইয়াতে নামিলোঁ। বাই বাই, থেংক ইউ। আৰু বিদায়, বাই। এতিয়া মই আপোনাৰ ভাগৰ যাব লাগিব সেইফালে ই ৰিক্সা কৰি পেলাই ঘৰলৈ যাম আৰু। চ' মই বৰবাৰী নামিলোঁ এণ্ড তাৰপিছত এতিয়া আপোনালোকৰ এইফালে ই ৰিক্সা লৈ পেলাই ঘৰলৈ যাম। চ' এতিয়া আপোনালোকৰ বৰবাৰীৰ পৰা ই ৰিক্সাত আহিলোঁ এণ্ড আহি পেলাই এডোখৰ ঘৰলৈ গৈ আছোঁ এণ্ড এতিয়া পামগৈ আৰু সিমানে। ত' এতিয়া আপোনালোকৰ ভাইটিলে জাষ্ট এটা লৈ গৈছোঁ এণ্ড এতিয়া আপোনালোকৰ ঘৰ পামগৈ। চ' আজিও আপোনাক ইমানখিনি দেখালোঁ আজি আপোনালোকক। চ' আজিৰ ব্লগটোত ইমান দেখাইছোঁ এণ্ড আৰু ইয়াৰ পিছত আপোনালোকক মই অকণমান কাম আছে, অকণমান ড্ৰাফটিঙৰ কাম আছে কিছুমান, সেইখিনি মই ঘৰত গৈ এতিয়া কমপ্লিট কৰি ল'মগৈ এণ্ড তাৰপিছত আপোনাৰ চাম। কাইলৈৰ পৰা আকৌ ইনকোৰ্ট আছে এইকেইদিন। চ' সেইটো কাৰণে একচুৱেলি মই মাজতে ভাবিছিলোঁ যে মই এতিয়া ঘৰলৈ যাম বুলিকৈ, কিন্তু এতিয়া ভাবিছোঁ এতিয়া আপোনালোকৰ অক্টোবৰত বহুত লং ভেকেশ্যন আছে, ত' তেতিয়া যোৱা হ'ব চাগে। এণ্ড এতিয়া আপোনাৰ আজি ব্লগটো সেইখিনিয়ে হৈ গ'ল। দিনটো মানে পটাপট কেনেকৈ যায় আপুনি গমেই নাপায়। চ' সেইটো কাৰণে এতিয়া ঘৰলৈ যাওঁ। ঘৰ গৈ পেলাই অকণমান ঘৰটো চাফ চিকুণ কৰিবলৈ আছে। তাৰপিছত আপোনালোকৰ কোৰ্টৰ কাম কিছুমান আছে, সেইখিনি ফিনিছ কৰিম এণ্ড তাৰপিছত আকৌ কাইলৈ লগ পাম বেলেগ এটা ব্লগত। থেংকছ ফৰ ৱাচিং গাইজ। আৰু যোনে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগৰ পুৰণা ভিডিঅ'জখিনি হওক, তাৰপিছত আপোনালোকৰ শ্বৰ্ট ভিডিঅ'ছেই হওক আপোনালোকে চাব বুলি আশা কৰিলোঁ। চ' বাই বাই এণ্ড টেক কেয়াৰ অল, বাই। চ' এতিয়া আমি আকৌ তাহাঁতি মোৰ অখিনি ঘৰলৈ আহিছিলে এণ্ড মই পাহৰি গ'লোঁ এতিয়া ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া আমি এনেই ওলাই গৈ আছোঁ বিশালৰ পিনে। চ' মই বোলো তাইৰ লগত দেখালোঁ। চ' এই দুটা লৈছোঁ মই কিবা অলপ সজাবৰ কাৰণে, আপোনালোকে দেখিব এণ্ড আপোনালোকৰ এইখিনি গ্লাছ লৈছোঁ। হ'লনে? এতিয়া ক'ত যাবি? ৰুম? অঁ। চ' এতিয়া মোৰ ঘৰলৈ যাওঁ এণ্ড এই ৰুমলৈ যায়। আপুনি মানে মোক ঘপককৈ মনত কৰিলে এইফালে আহিছিলে, মই সেইকাৰণে তাইক লগ কৰিমগৈ। তাৰপিছত মই তাইক ফোন কৰিলোঁ, মই বোলো তই এতিয়া যদি পাৰ মানে। তাৰপিছত আহিলে, তাৰপিছত আহি মেলি অকণমান কৰি তাৰপিছত কথা চথা পাতি পেলাই আমি আপোনালোকক ওলাই আহিলোঁ। তাৰপিছত এতিয়া এইটো আৰু এইটো আমি ল'লোঁ আৰু এতিয়া আমি যাওঁ এণ্ড আপোনালোকক আকৌ নতুন এটা ব্লগত লগ পাম। তেতিয়ালৈকে গুড নাইট, টেক কেয়াৰ, বাই বাই, বাই বাই দে।